মানে হঠাৎ পানী ওলে হঠাৎ নাইকিয়া হৈ যায় সেইটোৱে হৈছে শুক্লাই আৰু শুক্লাই নদীৰ কথা শুনিছে আপোনালোকে শুক্লাই নদী কিমান ভয়ানক ডেঞ্জাৰেছ হয় শুক্লাই চাওক মজা কেনে হৈছে বছ বঢ়িয়া বছ মজা মজা বে লাডাখ চাওক না বে লাডাখ লাডাখ এইয়া চাই ল কি ধুনীয়া নাজাৰা চাৰিও চাইডে শিল পানী চাওক না বে কি ধুনীয়া লাডাখ নহয় বাৰু এনে অলপ ফুৰিব আহিলোঁ আৰু ঘৰত কিমান থাকিম চাওক না বে কি ধুনীয়া পানী বৈ আছে ৱাও সো হট চাওক এই পুৰা ফটো মাৰিছে পানী বৈ থকাখিনি আৰু চাওক না বে কি ধুনীয়া আৰু চাৰিও চাইডে পৰিৱেশটো চাওক কি ধুনীয়া সেউজীয়া সেউজীয়া মানে মানুহৰ ঘৰ নাই এইখন স্কুল হয় চাওক আগলৈ যাম আৰু ক'ত কি পাওঁ দেখুৱাবলৈ চেষ্টা কৰিম এইবিলাক পুৰা হিল 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 চাওক ই পুৰা তেতিয়াৰ পৰা এনেকৈ আছে কি কৰি আছে ইহে জানে মানে চাওক কি কৰি আছা ভাই হেল্ল' স্পিকিং কি কৰি আছা ৱাও ভিডিঅ' বনাইছে বনাই থাকা মজা আগলৈ গৈ থাকোঁ আৰু বহুত আহিলোঁ মানে হিলে হিল হিলে হিল ইয়ে হিলেই হিল হিলেই হিল হিলেই হিল মানে নদীটো পোৱা নাই গৈ নদীটোলৈ আহি আছোঁ বৰ্তমান নাবে চলা একো নাই অকল গেঞ্জি য়েছ গেঞ্জি ফাইনেলি আহি পালোঁ নদীটো কি নদী পানী স্পীড বৈছি বে ভাই হাতত ধৰা ধৰি কৰি যাওঁ ইয়া মানে নদীটোত হঠাৎ পানী আহি যায় আৰে নদীটো কি স্পীড পানী বৈছে চাওক মানে নদীটো হঠাৎ পানী আহি যায় কেনে স্পীড বৈছি হা যাব পাৰিম নে নোৱাৰিম পাৰিম সঁচাকৈ তামান স্পীড পানী বৈছে চাওক মানে এই নদীটোত হঠাৎ পানী আহে আৰু হঠাৎ নাইকিয়া হৈ যায় মানে এই নদীটো মানুহ উটুৱাই লৈ যাব পাৰে এনেকুৱা স্পীড পানী বয় মানে চাওকচোন পানীৰ শব্দ চাওক পুৰা স্পীড মানে এতিয়া এনেকৈ আছে আৰু 10 মিনিটমান পিছত ইয়াতে শুকান হৈ যাব এনেকুৱা হৈ যাব মানে আৰু যদি 10 মিনিটমান পিছত পানী নাইকিয়া হৈ যাব মানে এনেকুৱা হিল হিল হৈ যাব আৰু এই নদীটোৰ মানে বহুত ভয় লগা মানে ছাইডৰ মানে কাষৰ ওচৰৰ মানুহবিলাকে কোৱাৰ মতে হঠাৎ পানী আহে মানে হঠাৎ নাইকিয়া হৈ যায় আৰু মানুহ উটুৱাই লৈ যায় বোলে শুনা কথা আৰু হয়ে চাগে আচৰিত মানে চাওকচোন ইমান শুকান হেৰিত কেনেকুৱা পানী বৈছে চাওক আচৰিত কিমান স্পীড চাওক পানীৰ শব্দটো চাওক আচৰিত মানে হঠাৎ আহে মানে হঠাৎ নাইকিয়া হৈ যায় মই আচৰিত হৈ গৈছোঁ সঁচাকৈ চাওকচোন মানে এনেকুৱা আছিল অলপ আগত তাৰপিছতে ভৰপূৰ হৈ গ'ল পানীৰে চাওক আৰু 5 মিনিটমান পিছত নাইকিয়া হৈ যাব পানী চাওক না আবে আচৰিত যাবলৈ ট্ৰাই কৰিম চাওক এনেকুৱা স্পীড পানী বয় দেখাম আৰু আপোনালোকক চাওক না que panik bojছে oh my god yahoo dolar dawa এইটোৱে আছিল ভূটানৰ নদী এইটোৱে আছিল ভূটানৰ নদী আপোনালোকক ভূটানৰ নদী দেখাই দিলোঁ অল ক্লিয়াৰ কৰি মানে ইয়াতে হঠাৎ পানী আহে আৰু হঠাৎ নাইকিয়া হৈ যায় চ' ইয়াতে যদি কোনোবা মাজত থাকে মানে উটুৱাই লৈ যাব মই গ'লোঁ অলপ কিন্তু সম্পূৰ্ণ মাজলৈকে যাব নোৱাৰি কিন্তু পুৰা ফুল পানী স্পীড বয় মানে উটুৱাই লৈ যাব এনেকুৱা স্পীড পানী বয় মানে কিন্তু এতিয়া এনেকৈ পানী বৈ আছে কিন্তু অলপ পিছত নাইকিয়া হৈ যাব মানে শুকান হৈ যাব মানে পুৰা আচৰিত মানে আচৰিত হঠাৎ আহে পানী আৰু হঠাৎ নাইকিয়া হৈ যায় ফুল একদম মজা চাওক ভিউটো চাওক কি ধুনীয়া সুন্দৰ ভিউ ফাটিবেলা মানে সূৰ্যটো ইমান ডুবিলেতো আৰু আহি আৰু ভাল লাগে মজা চৰি দেই মানে নদীটোৰ নাম হৈছে শুক্লাই শুক্লাই নদী চাওক মানে মই ভাবিছিলোঁ এইটো ভূটানৰ নদী কিন্তু
ওচৰৰ মানুহ এজনে ক'লে যে এই নদীটো ভূটানৰ পৰা বৈ আহিছে, কিন্তু নদীটোৰ নাম হৈছে শুক্লাই। মই আপোনালোকক ভূটানৰ নদী বুলি কৈ আছিলোঁ, কিন্তু বেয়া নাপাব, এইটো নদীৰ নাম হৈছে শুক্লাই। চাওক কেনেকুৱা স্পীড পানী বৈছে, মানে হঠাৎ পানী উঠে, হঠাৎ নাইকিয়া হৈ যায়। চ' নদীটোৰ নাম হৈছে শুক্লাই। আপোনালোকে বেয়া নাপাব, মই ভূটানৰ নদী বুলি কৈছিলোঁ। চাওক শুক্লাই নদীৰ পানী কেনেকুৱা স্পীড বৈছে, চাওক মানে এই মানলৈকে গ'লে উটুৱাই লৈ যাব আৰু পূৰা স্পীড, মানে এতিয়া এনেকৈ বৈ আছে আৰু কিছু সময় পিছত নাইকিয়া হৈ যাব, মানে এনেকুৱা হৈ যাব, শিল এনেকুৱা শুকান হৈ যাব, মানে কিছু সময় পিছত নাইকিয়া হৈ যাব, পানী বন্ধ হৈ যাব, মানে হঠাৎ পানী ওলাই হঠাৎ নাইকিয়া হৈ যায়। সেইটোৱে হৈছে শুক্লাই। আৰু শুক্লাই নদীৰ কথা শুনিছে আপোনালোকে, শুক্লাই নদী কিমান ভয়ানক ডেঞ্জাৰেছ হয়। শুক্লাই চাওক, এয়া শুক্লাই সি পূৰা বডি, তাৰো হাফ পেণ্ট আৰু চলা হলকৈ লৈছে, পূৰা গৰম দি আছেতো। ময়ো আৰু এইবিলাক এনেকৈ হাফ পেণ্ট আৰু গেঞ্জি পিন্ধি আহিছোঁ। গাড়ী তাতে আগত ৰখাই থৈ দিয়া আছে, চ' গাড়ীত সকলোবোৰ সলকাই ইয়াতে আহিলোঁ দেখুৱাবলৈ আপোনালোকক। শুক্লাই নদী চাই লওক কেনেকুৱা পানী স্পীড বৈছে, চাওক আপোনালোকে। শুক্লাই নদীত আহিব, কিন্তু শুক্লাই নদীত আপোনালোকে আহিলে পানী দেখা পাম বুলি নাহিব, কিন্তু নদীটো চাবলৈ আহিব। মানে পানী প্ৰায় কমেই দেখা পোৱা যায়, কেতিয়াবাহে পানী দেখা পোৱা যায়। আমি বহুতবাৰ আগতে আহিছোঁ, কিন্তু পানী বোৱা দেখা নাছিলোঁ, কিন্তু আজি হঠাৎ পানী এনেকৈ বৈছে, মানে আচৰিত। চাওক কি ধুনীয়া। A few moments later. পুৰা খানা আজি, চাওক না, লোকেল মুৰ্গী 2টা মাৰিছোঁ আজি কষ্টবতৰ ঘৰত, 2টা। চাওক পুৰা কেনেকৈ কি কৰি বনাম, একদম চলেড বনাম আজি। এনেকৈ ফালি মদটো চেলাই দিম, পুৰা লোকেল মুৰ্গী মদ চেলাই আছোঁ বৰ্তমান। মদটো এনেকৈ চেলাব লাগে, আৰু এটা ছাইডত এনেকৈ পৰি আছে। ফাইনেলি মদ চেলোৱা হৈ গ'ল, এতিয়া কুটি আছোঁ একে লেগ পিচ। চাওক লেগ পিচ এনেকুৱা বনাম আজি। ফাইনেলি যোগাৰ পাতি কৰা হৈ গ'ল, এইবিলাক মছলা চছলা মানে খুন্দা হৈ গ'ল, পূৰা গৰম দিছে, ঘামপানী ওলাই গৈছে। এয়া আলু, এইটো জিৰা মছলা আছে, জিৰা আৰু জাতি জালুক আছে, ইয়াতে জলকীয়া, আদা নহৰু, পিঁয়াজ, তাৰপিছত এইটো মিট মছলা, জিৰা মছলা, গৰম মছলা, আৰু এইটো ৰেড চিলি, ইফালে তেল, আৰু ইফালে মাংস, আৰু ইফালে কেৰাহী। প্ৰথমতে পিঁয়াজটো দি লৈছোঁ, সেইটো পুৰামান। এতিয়া আধা ভাজাৰ হোৱাৰ পিছত মই এয়া আধা কেঁচা পিঁয়াজ দিম, আৰু লগতে আলুখিনি দি দিম। চাওক আধা ভাজা হৈছে বৰ্তমান, তো আধা ভাজা হোৱাৰ পিছত কেঁচা পিঁয়াজ আৰু আলুখিনি দি দিলোঁ। A few moments later. তো গাইজ জনাব এনেকুৱা কেনেকুৱা হৈছে কালাৰটো, চাওকচোন। ইয়াতকৈ আৰু অলপ গোটা হ'ব, মানে থুপথুপীয়া হৈ যাব। আৰু চাওক আপোনালোকে কালাৰটো কেনেকুৱা হৈছে। আলুটো আৰু অলপমান ভাঙি দিম, 5-6 টুকুৰামান, তাৰপিছতে এই জোলটো অলপমান শুই যাব। আৰু মাংস পুৰা ধুনীয়া গোটা হৈ গ'ল, এতিয়া নোঙাব পৰা হৈ গ'ল। ইয়াক অলপ দিম এপিচ, ইয়াতে অলপ জোল দি দিলোঁ, ইয়াক আৰু এপিচ মাংস দি দিলোঁ। আপোনালোকে কওক কেনেকুৱা হৈছে, গোটা হৈছে কি ধুনীয়া। লোকেল চৰাই মাংস কেনেকুৱা হৈছে, এনে ভাল লাগিছে নে নাই, কেনেকুৱা চলেড। চাওক আপোনালোকে চাই গম পাব এইটো, চাওক কেনেকুৱা, এই মজা। চাওক হ'লেও বনোৱাটো কেনেকুৱা হৈছে জনাবচোন, কি ধুনীয়া গোটা হৈ গৈছে। কেনেকুৱা হৈছে বন্ধু, খাই দি এবাৰ। জলকীয়াটো কেনেকুৱা হৈছে, জলকীয়া ৰেড চিলি 2 পেকেট দিয়া নাই, 1 পেকেট দিছোঁ। আৰু উগুনি জলকীয়া, ভোট জলকীয়া এটা দিয়া হৈছে।
এইটো কেৰাহীৰ পৰা এনেকৈ নুমাব পৰা হৈ গ'ল ফাইনেলি মাংস খাব পৰা হৈ গ'ল ভাত খাই আছোঁ বৰ্তমান এয়া মাংস এইফালে কষ্ট আছে খাই দিয়ে এবাৰ এই হেডবছক কাৰত থৈ দিছোঁ আজি পুৰা এইটো কষ্ট হেডবছ যেতিয়া আহিছে পুৰা মাংস পিচ মজা কেনে হৈছে বছ বঢ়িয়া বছ মজা লাগছে বছক কেনেকুৱা লাগছে খাই মাংস ভাই কোলা বছ আচ্ছা পুৰা ঝালা ৰুচি একদম মজা পুৰা একদম ঝালা শেষ কাহি জলকীয়া কেনেকুৱা পুৰা জলকীয়া দি দিছোঁ আজিৰ ভিডিঅ'টো ইমানখিনি আছিল যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই গুড নাইট see you tomorrow বাই বাই আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত আজিলৈ বাই বাই